সো ভিডিও টপিকটো চাগে আপোনালোকে চাই লৈছে বৰ্তমান মই কোনটো টপিকৰ ওপৰত আজি ভিডিঅ' বনাই আছোঁ চ' মই এতিয়া আজি যে ভিডিঅ'টো বনাইছোঁ এটা কাৰণত বনাইছোঁ আৰু এই ভিডিঅ'টো মই বহুত আগতে বনাব লাগিছিলে মই আগতে কিয় বনোৱা নাছিলোঁ বিকজ কিছুমান ইনফৰ্মেশ্যন লাগিব এণ্ড উইদাউট ইনফৰ্মেশ্যন আই কেনট ষ্টেট এনি ফল্ছ ষ্টেটমেণ্ট মানে মই মিছা কথাটোতো মই ক'ব নোৱাৰোঁ প্ৰথম কিছুমান বস্তু চাই ল'ব লাগিব কিছুমান বস্তু চাই কেনেহে মই কিছুমান ভিডিঅ' বনাব পাৰিম চ' উইদাউট এনি প্ৰুফ বা উইদাউট এনি মানে কিছুমান কথা জানকাৰী নোলোৱাকৈ মই কিছুমান ভিডিঅ' বনাব নোৱাৰোঁ আৰু মোৰ এইটো ইউটিউব চেনেলত বৰ্তমান একদম মানে ট্ৰুথ আহিব আৰু মানে যি হয় সঁচা হয় একদম ট্ৰুথ আৰু বেলেগৰ নিচিনা যে ইউটিউবত ভিউজ পাবৰ কাৰণে কিবা কিবি বনাই দিলোঁ ইটছ নট লাইক ডেট চ' এতিয়া ডাইৰেক্ট পইণ্টত আহোঁ কথাটো হা পইণ্টত মানে কি এতিয়া 29 মাৰ্চত শ্বপী বুলি এটা এপ আছিলে ফ্ৰম প্লে ষ্ট'ৰ ফ্লিপকাৰ্ট এমেজনৰ নিচিনা এইটো এটা এপ্লিকেশ্যন হয় ইয়াতে আপোনালোকক যেনেকৈ ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিয়ে আপোনালোকৰ ঘৰত দিব আহে সেনেকুৱা এটা এপ আছে মানে আছিল চ' এতিয়া মানে কি প্ৰব্লেমটো কি হৈছে মানে মই আগতেও একবাৰ ফ্লিপকাৰ্টতো অৰ্ডাৰ দিয়া মানুহ এমেজনতো দিয়া অৰ্ডাৰ তাৰ মই একদিন শ্বপী নামৰ এটা এপ শুনিলোঁ চ' তাতে ইমান ডিছকাউণ্টত বস্তু দি আছে মানে উইদাউট এনি মানে ডেলিভাৰী চাৰ্জেছ একদমেই ডেলিভাৰী চাৰ্জেছ নলয় মানে আৰু আইটেমবিলাক ইমান কম প্ৰাইচত দিয়ে ন যে মানে হ'লচেলতকৈও কম প্ৰাইচত দি আছে চ' মই ভাবি আলোঁ অ'কে আই শুড ইউজ ইট চ' একবাৰতো ইউজ কৰিব লাগিবই ন কিবা এটা বস্তু ইমান কমত দি আছে যেতিয়া কিবা চাব লাগিব কেনেকুৱা দি আছে যদি ভাল পাওঁ ইন ফিউচাৰ সদায় অৰ্ডাৰ কৰিম হয় নহয় এনেই বেলেগত অৰ্ডাৰ দিয়াতকৈ আইটেমটো মানে ভেলুৱেবল প্ৰাইচ আৰু মানে আইটেমটো মানে কোৱালিটি হিচাপে মই বস্তুটো চালোঁ ঠিক আছে মই লাষ্ট টাইম এটা ভিডিঅ' বনাইছিলোঁ USB বাল্ব USB ফেন আপোনালোকক ভিডিঅ'টো বনাইছিলোঁ চ' এতিয়া কি প্ৰব্লেমটো কি ফেচ হৈছে মই আৰু এটা বস্তু অৰ্ডাৰ দিব লওঁতে চ' যে এটা মানে শ্বপীটো এপ খোলা লগালগ এটা মেছেজ আহিছে কিবা কিবি তাৰপিছত মই এইটো ইনভেষ্টিগেশ্যন কৰিলোঁ যে মই যোনটো এপ ইউজ কৰিছিলোঁ শ্বপী সেইটো বেন হৈ গ'ল বৰ্তমান ইণ্ডিয়াত অন 29 মাৰ্চ 2022 আৰু সেই কথাটো মই আগতে গম পাওঁ যে কোনদিনা বেন হৈছিলে মই গম পাওঁ বাট মই সেইদিনা ভিডিঅ' বনোৱা নাছিলোঁ বিকজ কি ভিডিঅ' বনাম আৰু মিছা কথাটো ক'ব নোৱাৰোঁ ন কি কাৰণত কোম্পেনীটো বন্ধ কৰিছে কি কাৰণত বন্ধ কৰা নাই এইবিলাকতো জানিব লাগিব নহয় চ' এইবিলাক কথা নাজানাকৈ মই ডাইৰেক্ট এটা ভিডিঅ' কেতিয়াও নবনাওঁ এণ্ড এতিয়া ডাইৰেক্ট মেইন পইণ্টত আহোঁ বেছি দীঘল ভিডিঅ' নকৰোঁ এইটো মই আণ্ডাৰ 5 মিনিটছ মই এইটো ভিডিঅ' কমপ্লিট কৰিম এটা কথা ডাইৰেক্ট চিধা কৈ দিওঁ যে এইটো এটা চাইনিজ কোম্পেনী আছিলে আৰু বহুতে জানে যে ইন ইণ্ডিয়া যিমান মানে চাইনিজ কোম্পেনী আছিলে বা চাইনিজ এপছ চব বেন হৈ গৈছিলে এটা এক্সাম্পল দিব পাৰোঁ টিকটকৰ লগত আৰু 36 নে 27 কিছুমান এপছ আছিলে এইবিলাকো বেন হৈছিলে এই এপটোৱে কি কাণ্ড কৰিছে যে মানে ইমান হ'লচেলত এইটোতো যিমান দামত সিহঁতি চেল কৰি আছে আইটেম কিছুমান সেইবিলাকতো হ'লচেল প্ৰাইচতো ইমান কমত নাপায় চ' সিহঁতি মানে কি আৰু মানে প্ৰাইভেচিটো চাই আছিলে মানে চাইনিজ কোম্পানী হয় ন সিহঁতি পইচাটো চোৱা নাছিলে সিহঁতি পইচা চালে ইমান কমত কিয় দিলে হয় নিজকে কিয় ইমান লছ কৰিব সেইটো এটা কথা ন সিহঁতি কিবা ডিজায়াৰ আছিলে ন দে হেভ চাম ডিজায়াৰ চ' দে আৰ গিভিং ইন ভেৰি ডিছকাউণ্ট প্ৰাইচ আৰু ইমান ডিছকাউণ্টটো কোনেও নিদিয়ে চ' এইবিলাক কিছুমান কথা আছিলে এতিয়া বেলেগে ইউটিউবত কিবা ঘূৰাই পকাই কি ভিডিঅ' বনাই দীঘলীয়াকৈ ভিডিঅ'টো বনাই ক'ব যে শ্বপীটো এইটো কাৰণে বন্ধ হৈছে এইটো কাৰণে এইটো এইটো কথা সঁচা যে ফ্ৰী ফায়াৰ মাজতে বন্ধ হৈছিলে ফ্ৰী ফায়াৰ বুলি এটা গেমিং এপছ আছে তাৰ লগত কিবা এটা কানেকশ্যন আছে বোলে যে শ্বপী এপটো বোলে চাইনিজ হয় এনেকৈ তেনেকৈ এইটো সঁচা কথা কিন্তু এতিয়াও ফ্ৰী ফায়াৰ দেখোন প্লে ষ্ট'ৰত আছে why the Indian government is not removing that software from Play Store এতিয়াও যে আছে যে 100 millions of players are playing till now সেইটোতো এতিয়া ৰিমুভ হৈ যাব লাগিছিলে এতিয়ালৈকে ৰিমুভ কিয় হোৱা নাই যদি জানেই যদি ফ্ৰী ফায়াৰটো যে চাইনিজ হয় বুলি
তে শ্বপিওতো চাইনিজ হয় বুলি জনাৰ পিছততো শ্বপিটোতো এটা মেছেজ আহি গ'ল ন মোৰ তাত নটিফিকেশ্যনৰ হিচাপেতো এটা স্ক্ৰীনত আহি গৈছে ন যে এই এপটো মানে 29 মাৰ্চৰ পিছৰ পৰা কোনো অৰ্ডাৰ দিব নোৱাৰিব আৰু যোনে যোনে অৰ্ডাৰ কৰিছে ৰিফাণ্ড হওক কিবা হওক সেইবিলাক চব পাই যাব আৰু যোনবিলাক চেলাৰ আছিলে দোকানী মানে কিছুমান দোকানী আছিল ন যোনবিলাকে মানে নিজৰ দোকানত মানে শ্বপি একাউণ্ট আছিলে কোনোবাই অৰ্ডাৰ কৰিলে য'ৰ পৰা আহে সিহঁতৰ পইচাটো পাই যাব 30 মে'লৈকে পাবই নেক্সট মান্থ 30 মে' আৰু কোৱাৰ মতে 30 মে'ৰ পিছত এই শ্বপিৰ লগত একো কানেকশ্যন নালাগে আৰু এটা কথা হ'ল যে মানে বহুতে ইউটিউবত কি ভিডিঅ' বনাই আছে ইউটিউবত মানে শ্বপিৰ নামত কি ভিডিঅ' বনাই আছে যে শ্বপিটোৱে বোলে নিজেই বোলে বন্ধ কৰিছে বোলে মানে ইণ্ডিয়ান গভৰ্ণমেণ্টে বন্ধ কৰা নাই বোলে আৰু শ্বপিটো নিজে কিয় বন্ধ কৰিব ইণ্ডিয়ান গভৰ্ণমেণ্টে বন্ধ কৰিব গম পাইছে এইটো চাইনিজ এপ বুলি যদি সিহঁতি নিজে কিয় এনে মানে বন্ধ কৰিব সিহঁতি যিবিলাক ছফ্টৱেৰ আমি ইউজ কৰি আছোঁ এতিয়া এক্সাম্পল দি আছোঁ শ্বপি আৰু আগতে কিবা কিবি যে আছিল টিকটক সিহঁতি অকল আমাৰ প্ৰাইভেচিটো লৈছিলে প্ৰাইভেচিটো চ' এতিয়া প্ৰাইভেচিটো ল'বৰ কাৰণে সিহঁতিতো ইমান ডিছকাউণ্টত কি ইয়াতকৈও ডিছকাউণ্টত দি দিব বস্তু কিছুমান এইটো নহয় যে ইণ্ডিয়ান গভৰ্ণমেণ্টে একো কৰা নাই সিহঁতি নিজে বেলেগৰ কোৱাৰ মতে আৰু যে শ্বপি যোনটো এপছ হয় সেই তাৰ কোম্পেনীয়ে নিজে বন্ধ কৰিছে বোলে যে আমাৰ লছ হৈ আছে আমি বহুত কম দামত দি আছোঁ চেল কৰি আছোঁ চ' সেইকাৰণে আমাৰ লছ হোৱাৰ কাৰণে বন্ধ কৰি দিব লাগে ইটছ নট লাইক ডেট এইটো মিছা কথা কিয় মিছা কথা কাৰণ সিহঁতক প্ৰাইভেচি লাগে চাইনিজ এপ হয় ন এতিয়া চাইনিজ এপ নিজৰ প্ৰাইভেচি আমি ইণ্ডিয়ান পিপলৰ যিমান প্ৰাইভেচিবিলাক সিহঁতক লগা হয় সেইবিলাকতো সিহঁতি ল'বই যিমান টকাই খৰচা নহওক ডিছকাউণ্ট দিয়ক 2 টকা 1 টকাতে দিয়ক লাগলে কিছুমান বস্তু সেনেকুৱা কিছুমান কথা আছে ন বেলেগ একো নাই চাইনিজ এপ হয় এইটো ইণ্ডিয়ান গভৰ্ণমেণ্টে বেন কৰিছে নিজে কোনো বেন কৰা নাই নিজেতো বেন কৰিলেতো কথাই নাছিলে চ' সেইবিলাক মানে বেলেগ মানে ভিডিঅ'ত বিলিভ কৰিব নালাগে এইটো মিছা কথা এইটোৱে সঁচা কথা আপোনালোকে যিমান চাব পাৰে মানে গুগলত চাৰ্চ কৰি চাব পাৰে নিউজৰ হিচাপে এইটো ইটছ দ্য ৰিয়েলি ট্ৰুথ মই যিখিনি কথা ক'লোঁ আৰু ইয়াৰ বাহিৰে মই আৰু ঘূৰাই পকাই বেলেগ একো নকওঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ চ' এনেকুৱা ৰিয়েলিটি নিউজ কিছুমান মই জানকাৰী লৈ কেনেহে মানে মই ভিডিঅ'টো আপলোড কৰোঁ এনেই বেকাৰ নকৰোঁ আৰু চ' গুড নাইট ইয়াৰ